পানী দিছে নেকি লৈ নমস্কাৰ মই মিৰাজ হুছেইন আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ভালে থাকক তাৰ কামনাৰে বলক আগবাঢ়ো ৰাতি এজন ব্যক্তিক যি ৰাস্তাৰ কাষতে আমি শুই থকা দেখা পালোঁ আচলতে এই ওচৰৰে এগৰাকী যি বাই সেই বাইগৰাকীয়ে মোলৈ ফোন কৰিছিলে যে এনেকৈ কথা ঘৰৰ আগতে এজন আছে অকণমান চাই মেলি যোৱা চাই লো চোৱাৰ পিছত তেখেতে ক'লে যে এতিয়ালৈকে বোলে একো খোৱা নাই কাৰণ ওচৰ পাজৰৰ মানুহে সুধিছিলে খাবৰ বাবেও তেখেতে মানে বহুত গালি চালি পাৰি আছে বোলে সেইকাৰণে কোনো তেনেকৈ ওচৰলৈকে অহা নাই মই আহিলোঁ আহি মেলি অকণমান দি কথা পাতিলোঁ ঠিকেই কথা পাতিছে বাকী ক'লে যে একো খোৱা নাই বুলি সেইকাৰণে তেখেতৰ বাবে ৰুটি লৈ আহিছোঁ বাকী আৰু অলপ কথা পাতিম যদি কথা পাতে তেখেতে তেতিয়াহে বাকী এইজনেই ব্যক্তি যি তেখেতক দেখিছোঁ বৰ ইমান ঠাণ্ডাৰ ভিতৰতো লৈ আহিছোঁ ৰুটি ভাই ভাই এইটো ৰুটি লোৱা আকৌ এইটো ৰুটি লোৱা ক'ত আকৌ একো নাই খোৱা বুলি ক'লে নাই ঠাণ্ডা লাগিছে নেকি এইটো খাই লৈ ঠাণ্ডা লাগি আছে নে কিবা হেৰি হৈছে এই ঠাণ্ডাখনত ইয়াত কেলে শুই থকা হৈছে হা এইটো চব্জি লৈ ল ভালকে বহি ল দিনত খোৱা হ'ল নাই একো নাই খোৱা নি লাহে লাহে খাই দিয়ক এইটো চব্জি আছে পৰি যাব দেই এইবিলাক পিছত থৈ দিম ঠাণ্ডাত পুৰা কঁপি আছে পুৰা ঠাণ্ডা লাগি আছে হয় না দিনত একো খোৱা নাই নি ৰাতিপুৱা কালি দিনটো তাক নাই দেখা দেই পৰহি দিনাখন দিনটো ইয়াতে শুলে এবাৰ চাই ইয়াত ভৰিলে নাই হা এতিয়া ইয়াত এনেকুৱা অৱস্থাত শুই থকা কাৰণটো কি এনেকুৱা অৱস্থাত শুই থকা কাৰণটো কি হা তই কেলে সুধি আছো গম পাইছা নাই যে কাইলৈ আমি আহি দিনতে দাদাৰ লগত মানে ক'ত পকা ঘাট নে বোকা ঘাট মোৰ জন্ম হৈছে হাবিৰাম বাবু এইটো কোন জেগা ৰূপালী হল হাবিৰাম বাবু তাত জন্ম ঘৰত কোন কোন আছে ঘৰত কোনো নাই কোন কোন আছিলে
চবে আছিলে, মা আছিলে, দেউতা আছিলে, বাইদেউ চব আছে, চব ঢুকালে। চবেই ঢুকালে নি? এতিয়া নবৌ আছে, নবৌ মাহঁতৰ ঘৰত। ভাইটি এটা আছে, ভাইটি চেন্নাইত থাকে। তে দুজন আছেই দেখোন, ঢুকালে কোন? দাদা ঢুকালে, উম। মা দেউতাই ঢুকালে। এতিয়া মা আকৌ ক'ৰবাত আছে ক'লে যে বাই ঘৰত? নবৌ নবৌ ঘৰত মা আছে? নবৌ মাকৰ ঘৰলৈ গুচি গ'ল। অ, নবৌ মাকৰ ঘৰলৈ গুচি গ'ল। নবৌ মাকৰ ঘৰলৈ গুচি গ'ল। জাজিমুখ জাজিমুখত। মুদৈজান। অ, তিয়ক পাৰ কৰি পিনি মুদৈজানৰ পৰা জাজিমুখৰ পৰা হাতীগাঁও আচ্ছা। তালৈ গুচি গ'ল। উম, গোটেইখিনি গুচি গ'ল। উম। এতিয়া মই অকল এতিয়া ইয়াত যে থকা হৈছিলে, নিজৰ ঘৰত নে ভাড়া ঘৰত? ভাড়া। আগতে আমি আছিলো আপোনাৰ কমাৰ্চ কলেজৰ আগতে বুদ্ধ মন্দিৰ আছে যে, বুদ্ধ মন্দিৰ। অ, বুদ্ধ মন্দিৰৰ আগত ভাড়া ঘৰ আছিলে নহয়, উম, তাৰ ভিতৰত। কেম্পাছটোৰ অ, ভিতৰত। উম, সেই ভাড়া ঘৰটোৰ ভিতৰতে আমি মানে নিজৰ মাটি নহয়, তাত ঘৰ বনাই তাতে আছিলো। আচ্ছা। তাতে আছিলো। তাত কোন কোন থাকিছিলে? মা আছিলে, গোটেই ফেমিলি খিনিয়ে তাত আছিলে। আচ্ছা। মা দেউতা তাতে ঢুকালে, আইতাও তাতে ঢুকালে। আচ্ছা। চব তাতে ঢুকালে। তাৰপিছত গভৰ্ণমেণ্টৰ ফালৰ পৰা তাতো ফাণ্ড আহিলে আৰু ঘৰখিনি গোটেইখিনি ভাঙিব লাগে। অ, ভাঙি দিলে। অ। ঘৰৰ পৰা উলিয়াই দিলে। এনে কাম কাজ কিবা কৰা হৈছিলে নি আগতে? কাম কাজ কৰা হৈছিলে মানে কামটো কৰিয়ে থাকো। কি কাম? যিয়ে পাওঁ তাকে। এতিয়াও? এতিয়া এই বাহিৰত এনেকুৱা অৱস্থাত, ইমান ঠাণ্ডা, এনেকে বাহিৰত শুই থকা কি দৰকাৰ আছিলে? কি দৰকাৰ আছিলে মানে কোনে ঘৰ দিব? কাম কাজটো কৰি থকা হয়। তেতিয়া ভাড়া ঘৰ এটা লৈ থকা নাই কেলে? ঘৰ কোনে দিব? ডকুমেণ্টছ একোডাল নাই। কেলে ইয়াতে বোলে আকৌ জন্ম বোলে। জন্মটো ইয়াতে, কাগজ পত্ৰ থাকিলেহে, চব কাগজ পত্ৰটো আছিলে গোটেইখিনি ধ্বংস কৰি পিনি থৈ দিলে চব। মানে লগত একোৱে নাই? একোৱেই নাই। একো ডকুমেণ্টছে নাই। ডকুমেণ্টছ নথকাকে কোনে ঘৰ দিব? আচ্ছা। ডকুমেণ্টছ নথকাকে কোনোবাই ঘৰ দিব? এতিয়া মা কেতিয়া ঢুকালে, দেউতা কেতিয়া ঢুকালে? মা 2013 চনত, দেউতা 2014 চনত। তোমাৰ নামটো কি কৈছিলা? সঞ্জয় সাহানী। সঞ্জয় সাহানী। আৰু স্কুলৰ নাম হৈছে আকাশ সাহানী। মানে অৰিজিনেল নাম কি? অৰিজিনেলটো সঞ্জয় সাহানী। আৰু স্কুলৰ নামটো হৈ গ'ল সঞ্জয় মানে আকাশ এনে মতা নামটো? সাহানী। মতা নাম। এনে মানে মানুহে যে মাতে বেলেগ নিক নেম এটা? নিক নেম। স্কুলৰ নামটো আকাশ সাহানী। মানে অৰিজিনেলি আকাশ সাহানী। আকাশ আৰু এনেকে? সঞ্জয়। সঞ্জয় সাহানী। এনে লগৰ চগৰ কোনোবা আছে নাই ইয়াত একেলগে পঢ়া? একেলগে পঢ়া এতিয়াতো চবকে এতিয়াতো মই ইয়াত অহা 2 বছৰ হ'ল। 2 বছৰ ভিতৰত কোন ক'ত আছে, কোন ক'ত নাই। ক'ত অহা 2 বছৰ? মই নিজকে নিজে লাজ লগা হৈ গৈছে চবৰ ওচৰত যাবলৈ, চবৰ ওচৰত মানে মোক নিজৰ চেহেৰা দেখুৱাবলৈ লাজ লগা হৈ গৈছে। ক'ত অহা 2 বছৰ হ'ল? মানে ইয়াৰ পৰা গুচি গ'লো বোকাঘাট। আচ্ছা। অ, বোকাঘাটৰ পৰা বোকাঘাট কেতিয়া যোৱা হৈছিল? বোকাঘাট আপোনাৰ লকডাউনৰ 2018, 19। আৰু সেই তাৰ পৰা যে ঘৰটো ভাঙি যে হেৰি কৰিলে, সেইটো কিমান চনত কৰিছিলে? এইটো 2016 চনত হৈছে। আচ্ছা। তেনেকুৱাই। তাৰপিছতে 16 চনত তাত ঘৰ চৰ ভাঙিলে, উম, তাৰ পৰা পঠিয়াই দিয়া হ'ল। উম, তাৰ পৰা এতিয়ালৈকে উম। কাম কাজ বিলাক টুক টাককে কৰি থকা হৈছে নে একোৱে কৰা হোৱা নাই? নাই কৰি থাকো টুক টাক, মানে কাৰ কাৰণে কি উম, কাৰ কাৰণে কি কৰিম? কোন আছে আগে? অকলে? অকলে। এনে বাকী কিবা প্ৰব্লেম আছে নি এতিয়া? নিজৰ শৰীৰত কিবা প্ৰব্লেম আছে নি? নিজৰ শৰীৰত মানে এতিয়া মোৰ পেট বিষ কৰি থাকে। অকল পেট বিষ? অকল পেট বিষ। পেট বিষ মেডিকেলত গ'লো। উম, মানে এনেকুৱা পেট বিষ কৰে মানে থাকিব নোৱাৰো। পেট বিষ গ'লো, এডমিট কৰিব ক'লে, এডমিট কৰিবও নিদিলে। তাৰপিছত এডমিট 2 দিন কৰিলে, তাৰপিছত আল্ট্ৰাচাউণ্ড কৰিব দিলে। উম, আল্ট্ৰাচাউণ্ড কৰাৰ পিছতো আধাৰ কাৰ্ড লাগে বুলি কৈছে। উম, আধাৰ কাৰ্ড মোৰ ক'ৰ পৰা দিম? উম, আল্ট্ৰাচাউণ্ড কেনেকে কৰিম? মই উম। ক'লো ছাৰ আপুনি এটা কাম কৰক, মোক ৰিলিজ দি দিয়ক, মই গৈ পিনি ঘৰৰ পৰা আহোঁগৈ। উম। তেনেকে কৈ গুচি আহিলো। এতিয়া এই যে নবৌ যে আছে, নবৌৰ তাত দাদা আছে নাই? দাদা ঢুকালে বুলি কৈছে। দাদাও ঢুকালে, মাও ঢুকালে, দেউতাও ঢুকালে।
চব ঢুকালে। ভাইটি এটা আছে চেন্নাইত আছে। ভাইটিটো চেন্নাইত আছে। ভাইটিৰ ডকুমেণ্ট চকুমেণ্ট আছে নাই? ভাইটি এইটো মই গমেই নাপাওঁ ই ক'ত আছে, খালি চেন্নাইত আছে বুলি গম পাওঁ। তাৰ লগত একো যোগাযোগ বা একো হেৰি নাই। ডকুমেণ্ট কেইটা ইমানখিনি মানুহ আছিলে, ডকুমেণ্ট খিনি হ'ল কি? নাজানো, নবৌক এটা NRC ভিতৰত চব কাগজ পত্ৰ আছিলে। তাৰপিছত বাহিৰত নবৌক সুধো এটি, নবৌৱে কয় বোলে NRC ভিতৰত কাগজ পত্ৰ গোটেইখিনি দাদাই বোলে ফালি চিলি গুচি গ'ল। এতিয়া কি বুলি ক'ম, নবৌ ক'ত থাকে? মুদৈ যায়। ঘৰ চিনি পোৱা নাই? চিনি পাওঁ। বাকী পঢ়া লিখা হ'ল নাই? পঢ়া 9লৈকে পঢ়িলো। 9লৈকে? কিহত? টাউন হাই স্কুল। এক মিনিট লগ কৰি আছো। টাউন হাই ছেকেণ্ডেৰী। টাউন হাই ছেকেণ্ডেৰীত পঢ়া হৈছিলে। আচ্ছা। আৰু প্ৰথম ক্লাছ পঢ়িছিলো 9 কিমান চনত? ক্লাছ 9 আপোনাৰ প্ৰথম পঢ়িলো 2 নং টাউন প্ৰাথমিক বিদ্যালয় স্কুল। অ', স্কাই চিপৰ মুখে আছিলে। আচ্ছা সেইটো 2011 চনত এৰিলো। উম, 5ত মানে 4ৰ্থ শ্ৰেণীত এৰিছিলো। উম, তাৰপিছত আপোনাৰ টাউন স্কুললৈ ক্লাছ 5। তাত আপোনাৰ ইমান মনত নাই বাৰু। বাকী যিয়ে নহওক, আমি অলপ দেৰি যি কথা চথা পাতিয়ে আছো। বৰ্তমান সময়ছোৱালৈকে যিখিনিলৈকে কথা পাতিয়ে গম পোৱা গৈছে, তেনেকুৱা ধৰণৰ একো মানসিকভাৱে একো প্ৰব্লেম নাই। কিন্তু কথা হ'ল যি তেখেতে ধুনীয়াকৈ কৈছেই যে তেখেতৰ যি ডকুমেণ্টছসমূহ বৰ্তমান তেখেতৰ ওচৰত একোৱে নাই, আৰু সেইবাবে তেওঁ একো কৰিবও পৰা নাই। বাকী চেষ্টা কৰিম কিমানখিনি কি কৰিব পাৰোঁ। বাকী মানৱতাৰ স্বাৰ্থত আমি কৰ্ম 33 নম্বৰ কৰ্মৰ এইটো প্ৰথমটো ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। আৰু বৰ্তমান সময়ছোৱালৈকে আমি কথা বতৰা পাতি মেলি এতিয়ালৈকে যিখিনিলৈকে গম পালোঁ যে তেখেতেও আমাৰ লগত সহযোগ কৰিব। তেখেতে আমি যেনেকৈ ধৰণে কওঁ তেনেকৈ ধৰণে থাকিব। বাকী আমি কাইলৈ দিনত আহিম, আহি পুনৰ তেখেতৰ লগত ভালদৰে কথা পাতি কেনেকৈ কি কৰিব পাৰোঁ সেইখিনিলৈকে চেষ্টা কৰিম। আৰু এই ইমান সময় যে কথা পাতিলোঁ, যি টি যে সুধিলোঁ, সোধাৰ কাৰণ এয়াই যে তেখেতৰ পৰা আমি এয়াই জানিবলৈ চেষ্টা কৰিলোঁ, অকণমান বুজিবলৈ চেষ্টা কৰিলোঁ যে মানসিকভাৱে মানুহজন কেনেকুৱা আছে। তেখেতৰ এটা প্ৰব্লেম যি কৈছে পেটৰ বিষ, সেয়া আমি চেষ্টা কৰিম অতি সোনকালে তেখেতক ডক্তৰ দেখাবৰ বাবে। আৰু যিমান পাৰোঁ অতি সোনকালে আমিও তেখেতক ইয়াৰ পৰা এই ঠাণ্ডা, এই জাৰত যি তেখেতে এনেকৈ ধৰণে শুই আছে, যি অলপ আগত অহাৰ আগতে যি দেখিছিলোঁৱে বা আপোনালোককো দেখাইছিলোঁৱে যে কেনেকৈ ধৰণে তেখেতে ঠাণ্ডাত কঁপি আছে, তেখেতক আমি যি আমাৰ মানৱতাৰ স্বাৰ্থত আমাৰ যি অফিচ আছে তেখেতক তালৈকে লৈ যাম। তালৈ নি মেলি আমি তেখেতক ৰাখিম আৰু কিমানখিনি কি কৰিব পাৰোঁ সেইখিনি আপোনালোকৰ সহায় সহযোগিতাত কৰি যাম। বাকী আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ। সঞ্জয় চাহানী যি বৰ্তমান সময়ছোৱাত আছে শিৱসাগৰ যি বাবুপতিৰ একেবাৰে পথৰ কাষতে, এইফালে ড্ৰেইন চেইন আছে, তাতে শুই আছে এই জাৰত, এই ঠাণ্ডাত। বাকী কালি দিনত আমি আহিম ইয়ালৈ, ইয়াতে থাকিবা, ঠিক আছে? তাৰপিছত আমি ধুনীয়াকৈ যিমানখিনি যি কৰিব পাৰোঁ আমি কৰিম। বাকী লগত আৰু দুজনমান আহিব, সেইসকলক লগত লৈ মেলি প্ৰথম আমি ডক্টৰৰ ওচৰলৈ যাম। তাৰপিছত আমি আমাৰ যিটো অফিচ আছে তাত নি ধুনীয়াকৈ থাকিব পাৰিবা, তাত থাকি ল'বা। তাৰপিছত বাকীখিনি কেনেকৈ কি কৰিব পাৰোঁ সেইখিনি লাহে লাহে কৰিম। যিমানটো পাৰোঁ সেইখিনি আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিলোঁ। বাকী এতিয়া উপায় নাই, কাৰণ ইয়াতে থৈ যাব লাগিব, কাৰণ এইটো যিটো এটা টাইমটো বহুত অভাৰ হ'ল, প্ৰায় 11 বাজিবলৈ হৈছে। এতিয়া নিয়াৰ ব্যৱস্থা তেনেকুৱা নাই, আৰু তাতো যি আমি এতিয়ালৈকে তেনেকুৱা ধৰণৰ কথা বতৰা পতা হোৱা নাছিলে। এতিয়া নি তেনেকুৱাকৈ তেখেতক ৰাখিব নোৱাৰিম, কাৰণ ইমান দিন যেতিয়া আছে আৰু এটা ৰাতি তেখেতে কষ্ট কৰিব লাগিব, উপায় নাই। বাকী আজিৰ দিন ৰাতিটো খালি যেন তেন কটোৱা, বাকী কালি দিনত আহি লগ কৰিম, হ'ব? বাকী ইয়াত পাম নাই নে আকৌ ক'ৰবাত গুচি যোৱা হ'ব? ৰাতিপুৱা হ'ব পৰা ওলাই যাব পাৰো ঠিক। ক'ত? এনেই এইফালে ঘূৰি ফুৰি এনেই যাব নালাগে, কালি মুঠতে আমি 10টা 11টা তেনেকুৱা ভিতৰত ইয়াত আহি যাম, হ'ব নাই? গুচি গ'লে আকৌ নিজৰে কাৰণে দিগদাৰী হ'ব, পিছত আকৌ এনেকেই থাকি যাব লাগিব, হ'ব নাই? মুঠতে ইয়াৰ পৰা লৰচৰ কৰিব নালাগে, কালিৰ দিনটো যেন তেন হেৰি কৰি। বাকী কালি মই ৰাতিপুৱা এপাক আহি কিবা এটা দি যাম খাব পাৰিলে, ওলাই যাব নালাগে তেতিয়া, ইয়াত থাকিলেই হ'ল। অকণমান আজি অলপ হেৰি কৰি মেলি থাকিলে হ'ল হা, তাৰপিছত কালি দিনত আহি যাম। এয়াই যি আপোনালোকৰ আগলৈ আগবঢ়ালোঁ প্ৰথমটো ভিডিঅ'। মানৱতাৰ স্বাৰ্থত আমি কৰ্ম 33 নম্বৰ ভিডিঅ'টো, প্ৰথমটো ভিডিঅ' ইমানখিনিতে সমাপ্ত কৰিছোঁ। আৰু অতি সোনকালে মই দ্বিতীয়টো ভিডিঅ' লৈ আপোনালোকৰ আগলৈ আহি আছোঁ। বাকী এজন ব্যক্তিক যি উপায় নাই, পটককৈ কৰিব পৰা সুবিধাও নাই, সেইবাবে এই ধৰণে ৰাখি যোৱা হ'ল। আজি ৰাতিটো অকণমান তেখেতে কষ্ট পাব, কাৰণ উপায় নাই। এইকেইদিন যেতিয়া কষ্ট কৰি আছে আজি ৰাতিটো কৰক, কাৰণ উপায় নাই, বাৰে বাৰে কৈ আছোঁ সেইটো কাৰণে।
ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিলোঁ।